নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই মোৰ ইউটিউব চেনেল ষ্টাৰ্ট আহি গ'লোঁ। যদি ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাখিছিলো এজনীকে মই দিয়া প্ৰণয় গছকি মুখন দুৱালে। তো আজি চাইকেল লৈ আমি চাবলৈ গৈ আছোঁ বৰিং মেচিন বহোৱা, যিটো মেচিনে মাটিৰ তলৰ পৰা পানী শুহি আনি খেতিপথাৰত পানী দিয়া। তো আমাৰ পথাৰৰ মাজে মাজে এইটো ৰাস্তাৰে আমি যাম এতিয়া বৰিং মেচিন চাবলৈ। তো বলক আমি আজি বৰিং মেচিন কেনেকৈ বহোৱা হয় চাওঁ। তো প্ৰথমে আমি এনেকৈ যাব লাগিব অলপ দূৰ, অলপমান দূৰ আৰু বেছি দূৰ নহয়। আমাৰ পথাৰ এখন চাই লওক, ধুনীয়া কি ধুনীয়া পথাৰে মোৰ লগৰ ল'ৰা ৰখি আছে। ঐ বল, তহঁতে বল, আহ চবে চাই আহিবি। তো এয়া মোৰ লগৰ ল'ৰা মাতিলোঁ। তো চাই লওক, এইটো আমাৰ পাহাৰটো, হাতী উঠা পাহাৰটো বৰ ধুনীয়া পাহাৰ দেই। তো বলক এনেকৈ গৈ গৈ আমাৰ পথাৰ পামগৈ। অলপ সময় চাই লওক ভিউটো। তো আহি পাই গ'লোহি। সেই অলপ আগতে এই যে ঘৰগড়া দেখিছে তাতে আছে মেচিনটো বহোৱা, তাতে বটো বহোৱা হ'ব তাতে। তো বলক অলপ চাই আহোঁগৈ, বলক গৈ থাকক, গৈ আছোঁ আমি। তো মোৰ লগৰ ৰাহুল, জয়ন্ত, বলক। আকৌ দেখিছোঁ মোৰ খুব ভাল বন্ধু, মোৰ খুব একদম ভাল বন্ধু জয়ন্ত। তাৰপাছত এইফালে মোৰ খুব ভাল বন্ধু ৰাহুল। বলক এতিয়া গৈ আছোঁ, চাই আহোঁগৈ। তো আহি পাই গ'লোহি বৰিং মেচিনৰ ওচৰত। তো চাই লওক বৰিং মেচিনৰ পৰা লেতেৰা পানী ওলাই গৈছে। ইছ ৰাম, গাখীৰ চাহৰ নিচিনা ৰংটো দেই, নাভাবিব ভুল গাখীৰ চাহ বুলি। একদম ছেইম গাখীৰ চাহৰ নিচিনা। চাওক এই মেচিনটো ইমানখিনি ওখ, ইমানখিনি দীঘল, তাৰ পৰা পাইপডাল আহিছে, আহি পেলাই পানী ইয়াত জমা হৈছে। কি লেতেৰা পানী, আকৌ এইফালেদিও পানী আহি ইয়াত জমা হৈছে, বা ইয়াৰ পৰা পানী হ'লে তাত গৈ আছে। কি লেতেৰা পানী। তো চাই লওক, এই পাইপডাল মাটিটোত যাব, গাঁত কৰিব, তাত পাইপ ফিটিং কৰিব হা। তো এই পাইপডাল কেনেকৈ ফিটিং কৰে, কেনেকৈ মানে মাটিৰ তলত যাব, গোটেই প্ৰচেছটো চাওক। এই পাইপডাল প্ৰথমে এনেকৈ ওপৰলৈ যাব, এনেকৈ মেচিনটো টানিছে, সেইটো ওপৰলৈ গৈ আছে। মানুহে তাত ফিটিং কৰিব, এইটো ফিটিং মানে চাগে জুইন তাত লগাই দিব, তাৰপিছত মেচিনে চব হৈ যাব। তো দেখি পেলাই ইয়াত সমান হৈ গ'ল। মুখত কিবা লাগিছে নেকি চাইছে, এয়া ধুনীয়াকৈ জুম কৰি দিছোঁ, চাই লওক লগাই দিছে। আৰু তাত এই সিফালে যে মানুহজন আছে দেখিছে, পেণ্ট যে ওলাইছে, এই পেণ্টটো পিন্ধি থকা মানুহজনে তাক মিলাইছে, চাওক তাক মিলাই পেলাই এইটো ঘূৰাব, ঘূৰিছে চাই লওক। তেওঁ মিলাই পেলাই ঘূৰালে, এইডাল ঘূৰি নতো টাইট হৈ গ'ল। টাইট হোৱাৰ পাছত এইটো তাত হেঁচিব চাগে, হেঁচাই দিয়া সোমাই যাই থাকিব। তো চাওক সেইটো তাৰ ওপৰৰ পৰা ঘূৰি আছে, এই পাইপডালৰ তাৰ পানী আহি পেলাই গৈ আছিলে, লেতেৰা পানীবিলাক ইয়াৰ পৰা এনেকৈ। তো বাৰু চাই লওক ইয়াৰ পিছৰখিনি কি হৈছে। তো ইয়াৰ পিছত এইটো মই দেখুৱাম ৰিম'টটো, সেইবোৰ মানে এইটো কণ্ট্ৰলটো আছে, যিটো কণ্ট্ৰল চিষ্টেমটো, এই কণ্ট্ৰল চিষ্টেমটো এইটো তেওঁৰ হাতেৰে ধৰি আছে। এখন হাতেৰে এইটো মিলাই আছে, এখন হাতেৰে সেইটো মিলাই আছে। আকৌ সেইজন মানুহে ইফালে আহিব, চাব মিলাব কিবা এটা, তেনেকৈ পাইপ ফিটিং কৰিব। এতিয়া এয়া ইমানখিনি ওখ, বস্তুটো দীঘলো অলপ আছে, ইমানখিনি দীঘল। দুটা বেটেৰী ষ্টাৰ্ট কৰিবৰ কাৰণে এই সিফালত যদি দেখিছে পাইপ ফিটিং কৰিছে, পানীটো আহিবৰ কাৰণে চাগে যিমানটো সম্ভৱ। তো এয়া ইমানখিনিয়ে বস্তুখিনি। তো ভালদৰে চাই থাকক ভিডিঅ'টো, মেচিনটো চাই লওক কি আছে, কেনেকৈ ঘূৰিছে, কেনেকৈ পানী ওলাইছে, কি হৈছে, অলপ চাই থাকক। মইনো কি বুজাম, আই এম নট এ চাইণ্টিষ্ট। তো চাই লওক ভিডিঅ'টো। এইটো এনেকৈ ঘূৰিছে, ইয়াৰ পৰা দুডাল পাইপ গৈছে, লেতেৰা পানী তাত পৰিছে। সেইডাল পাইপ যে দেখিছে, আমাৰ পথাৰখন চাই লওক, কি ধুনীয়া পথাৰ, পথাৰখন দেখুৱাম আকৌ, চাব বাৰু। তো চাই লওক, আমাৰ যে মাটিখিনি বৰ ধুনীয়া চাই দেই, আমাৰ কছাৰীকেইখন বৰ ধুনীয়া, চাওক কি ধুনীয়া দৃশ্য, চাই ভাল লাগে। তো মই এইখিনি গান এটা লগাই দিব, গানটো শুনি চাই থাকক বাকীখিনি ভিডিঅ', হা হ'বনে নহয়, চাই লওক। তো এতিয়া মই মেচিনটো ভালদৰে দেখুৱাই দিওঁ। এইটো পাইপডাল পোতা গৈ আছে হা, লাহে পাইপডাল পোতা গৈ আছে, মানে এইটো মেচিনটো ঘূৰি গাঁত খানি সোমাই গৈ আছে। তো মেচিনটো পোত খাই গৈ আছে হা, পাইপডাল পোত খাই গৈ আছে। যে ফাৰ্ষ্ট ডে আজি পাইপ পুতিব, মানে গাঁত কৰিব, কালি পাইপ ভৰাই দিব হা। তো আজি চাওক কেনেকৈ ইয়াৰ পৰা গোটেই প্ৰচেছতে চাইছিলে গোটেইখিনি বস্তু। তো কালি পাইপডাল কেনেকৈ গৈ আছে চাওক, সেইটো এনেকৈ ওপৰৰ পৰা ঘূৰাই হেঁচি আনি আছে, লাহে হেঁচি সোমাই গৈ আছে। ভাল লাগে চাই ন।
চাই থাকক ভিডিঅ'টো। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰে অলপমানতো সহায় কৰি দিয়ক। থেংক ইউ। থেংক ইউ।